এবাৰ স্বামী অলকজীয়ে এটা কথা কৈছিলে যে মানুহৰ জীৱনটো ৰিস্কি। এই কথাটো এদিন ভাবি চাইছিলোঁ। মানুহৰ জীৱনটো সঁচাকৈয়ে ৰিস্কি, বিপদজনক। এফালে ৰংচঙীয়া পৃথিৱীৰ মোহত বন্দী হোৱা আৰু আনফালে আত্মপ্ৰেম বা নিজকে ভাল পোৱা। এতিয়া নিজকে ভাল পোৱা বা আত্মপ্ৰেম মানে স্বাৰ্থপৰতা নহয়, ই প্ৰকৃততে স্বাৰ্থবিহীনতা, স্বাৰ্থ নোহোৱাহে। ৰামকৃষ্ণ পৰমহংসই কৈছিলে যে মানুহে নিজকে বিচাৰি পালে ঈশ্বৰক বিচাৰি পায়। এতিয়া আত্মপ্ৰেম মানে হৈছে এই মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন কৰি নিজৰ অস্তিত্বৰ সন্ধান কৰা। আৰু সেই অস্তিত্বৰ সন্ধান কৰোঁতে নিজক বিচাৰি যাওঁতে মানুহে ঈশ্বৰক বিচাৰি পায়, সৰ্বশক্তিমানক বিচাৰি পায়। আৰু এই ৰংচঙীয়া পৃথিৱী আৰু আত্মপ্ৰেম, নিজকে ভাল পোৱা, এই দুইটাৰ মাজতে মনটো নাচি থাকে। আৰু প্ৰথম পৰ্যায়ত মানুহৰ দৃঢ়তা লাগে, মনৰ দৃঢ়তা লাগে আৰু বিচাৰ বিবেচনা লাগে। নিজক ভাল পাবৰ কাৰণে দৃঢ়তা, নহ'লে এই মায়ামোহৰ ৰংচঙীয়া পৃথিৱীখনে মনটো উটুৱাই লৈ গুচি যায়। কাৰণ এই পাৰ্থিৱ শৰীৰটো প্ৰকৃতিৰ বস্তু, এদিন প্ৰকৃতিলৈকে ঘূৰি যাব। এই শৰীৰটোৱে যদি মানৱ জীৱনৰ উদ্দেশ্য সফল কৰিব নোৱাৰে, তেতিয়াহ'লে এই শৰীৰটোৰ কোনো মূল্য নাই। আৰু আমি আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা যিখিনি বস্তু আমি দেখা পাওঁ, সেই বস্তুখিনি এই গোটেই ছবিখনৰ এটা ক্ষুদ্ৰ কণাহে মাত্ৰ। আমি কেৱল এটা ক্ষুদ্ৰ ৱেভলেংথৰ মাজতহে আমি চকুৰে দেখা পাওঁ বা কাণেৰে শুনি পাওঁ বা বাকী পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা ধৰিব পাৰি। আৰু প্ৰকৃততে আমাৰ এই দেহৰ পঞ্চ ইন্দ্ৰিয় নোহোৱাকৈও চাব পৰা যায়, অনুভৱ কৰিব পৰা যায়। মনৰ জগতখনৰ, এই সূক্ষ্ম শৰীৰৰ জগতখন এখন বিশাল জগত। মনটো যেতিয়া স্থিৰ হয়, তেতিয়াহে এই কথাখিনি লাহে লাহে বুজিবলৈ আৰম্ভ কৰিব পৰা যায়। এইখন জগতৰ লগতে আপোনাৰ এষ্ট্ৰেল প্ৰজেকশ্যন, পাষ্ট লাইফ ৰিগ্ৰেশ্যন, এই কাৰ্যবিলাক বহু ডক্টৰে, বহু চাইক'থেৰাপিষ্টে, বহু হিপন'থেৰাপিষ্টে এই কাৰ্যবিলাক কৰি থাকে। বহু সময়ত আমি কওঁ যে আমাৰ সময় নাই, কিন্তু আমি আমাৰ সময়টো ক'ত দি আছোঁ? আমি নিজৰ লগত সেই সময়খিনি দিছোঁ নে নাই? আৰু এই কথাবিলাকৰ অৰ্থ এইটো নহয় যে আমি কাৰ্যৰ পৰা আঁতৰি গৈছোঁ। বৰঞ্চ যেতিয়া মানুহে নিজক ভাল পায়, নিজৰ গুণবিলাকৰ উৎকৰ্ষ সাধন কৰিব পাৰে, তেতিয়া মানুহে বেছি ভালকৈ মনৰ স্থিৰতাহে কাৰ্যত ভাগ ল'ব পাৰে। আৰু এই মায়ামোহত বন্দী হ'লে বিভিন্ন আশা আকাংক্ষাৰ সৃষ্টি হয়, ভাল লগা বেয়া লগাৰ সৃষ্টি হয়। এই ভাল লগা বেয়া লগাটোৱেই হৈছে আৰম্ভণি। ভাল লাগিলে পাবলৈ মন যাব আৰু বেয়া লাগিলে মনত হিংসাই ঠাই পায়। সেইকাৰণে কৈছে যে ৰাগ দ্বৈষ ৰাক্ষস, তাৰমানে ভাল লগা বেয়া লগাই হৈছে ৰাক্ষস। সেইকাৰণে ভগৱত গীতাত এই নিজৰ ব্যক্তিগত ভাল লগা বেয়া লগাৰ কথা চিন্তা নকৰি নিজৰ গুণগত কৰ্তব্য কৰি যাব কৈছে। তেতিয়া মনটো মুকলি হৈ যায়। এই কথাখিনি আমি আগতে পাতি গৈছিলোঁ। কাৰণ এইখন পৃথিৱীলৈ আমি একো লৈ অহা নাই, আমি একো লৈ যাব নোৱাৰোঁ। আমি এইখন পৃথিৱীলৈ আহোঁ আমি নিজৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে। আৰু ভৌতিক জগতৰ এই পাৰ্থিৱ বস্তুবিলাক মানুহৰ জীৱনৰ উদ্দেশ্যত সহায়হে হ'ব পাৰে। এই বস্তুবিলাক মানুহৰ জীৱনৰ উদ্দেশ্য হ'ব নোৱাৰে, কাৰণ এইবিলাক আমি সকলোৱে এদিন এৰি থৈ যাব লাগিব। এই ভৌতিক জগতৰ পাৰ্থিৱ বস্তুবিলাক জীয়াই থাকিবৰ কাৰণে আৰু জীৱনৰ উদ্দেশ্য সহায় হ'বৰ কাৰণে আৰু সৎ ব্যৱহাৰ কৰিবৰ কাৰণে। এটা পৰ্যায়ৰ পিছত এই বস্তুবিলাকৰ কোনো মূল্য নাথাকে। আৰু এতিয়া যদি এই ভাল লগা বেয়া লগাৰ যদি বোজাটো বেছি হয়, আশা আকাংক্ষাৰ যদি বোজাটো বেছি হয়, যদি তীব্ৰ বাসনা থাকে যে এইটোৱে মোৰ পাব লাগিব, নহ'লে মই এইখিনিয়ে মই কৰিব লাগিব, তেতিয়া মনত সেই ভাল লগা বেয়া লগা বা আশা আকাংক্ষাৰ এটা বান্দোলৰ সৃষ্টি হয়। মনটোৱে সেই বান্দোলটো কঢ়িয়াই লৈ ফুৰে। সেই বান্দোলটোৰ ওজন যিমানেই বেছি হয়, মানুহে সিমানেই দুখ কষ্ট পায়। সেই ভাল লগা বেয়া লগা পোৱা নোপোৱাৰ সেই বান্দোলটোৰ লগত যুদ্ধ কৰি কৰি মানুহে ভাগৰি পৰে, মনলৈ অসন্তুষ্টি আহে আৰু বহু সময়ত হতাশ হৈ পৰে। আৰু সেই ভাল লগা বেয়া লগা আশা আকাংক্ষাৰ বান্দোলটোৰ ওজনটো যদি কমি আহে, তেতিয়াহ'লে মানুহে পাতল অনুভৱ কৰে, মনটোৱে লাহে লাহে মুকলি অনুভৱ কৰে। আৰু মানুহে নতুন দিশত আগবাঢ়িবৰ কাৰণে পুৰণা কিছুমান বস্তু বাদ দিবলগীয়া হয়। মানুহৰ মনত যিবিলাক জাবৰ থাকে, সেই জাবৰবিলাক চাফা কৰিব লগা হয়। যেতিয়া মানুহে বিচাৰ কৰি পায় যে কোনখিনি বস্তুৱে
প্ৰকৃততে আমাৰ জীৱনটো এটা শুদ্ধ দিশত নিব পাৰে, কল্পনা জগতত ঘূৰি নাথাকি, তেতিয়াই মানুহে জীৱনৰ দিশটো বিচাৰি পায়, নিজৰ বিচাৰ বিবেচনাৰ দ্বাৰা, নিজৰ অনুভৱ অনুভূতিৰ দ্বাৰা। আৰু যেতিয়া মানুহে বিচাৰ কৰি পায় যে তেতিয়া মানুহৰ আত্মপ্ৰেম গঢ় লৈ উঠে, নিজকে ভাল পাবলৈ শিকে। আৰু যেতিয়া নিজক ভাল পাবলৈ শিকে তেতিয়া মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন হয়। নিজক ভাল পাবলৈ শিকিলে মানুহে আনকো ভাল পাবলৈ আৰম্ভ কৰে আৰু শেষ পৰ্যায়ত গোটেই জগতখনকে ভাল পাব পাৰে। আৰু মানৱীয়তাৰ গুণবিলাক পৰোপকাৰ, সমদৃষ্টি, সহনশীলতা, প্ৰেম, কৰোণা এই ভাৱবিলাক যদি বিকাশ নঘটে তেতিয়াহ'লে আমাৰ মানৱ জীৱন বা মানৱ জীৱনৰ উদ্দেশ্য সফল হৈছে বুলি আমি ক'ব পাৰিমনে? আৰু এই কথাখিনিত আটাইতকৈ ডাঙৰ বাধা হৈছে মই মোৰ ভাৱ, কৰ্তা ভাৱটো। আনন্দচন্দ্ৰ আগৰৱালাদেৱে তেওঁ সুখ নামত কবিতাটোত গাইছিলে যে মই মোৰ ভাৱে তললৈ নমাব নাপাবা ৰক্ষাৰ তৰি। এই মই মোৰ ভাৱটো নোহোৱা কৰি যেতিয়া মানুহে আমি বুলি ভাবিবলৈ আৰম্ভ কৰে তেতিয়াই লাহে লাহে মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰে।